আমি ৰাতিপুৱাই কিবা এটা বেলেগ এটা কামত ওলাইছোঁ, তাকে আপোনালোকক অকণ দেখালোঁ। আমি যিটো কামৰ কাৰণে ওলাইছোঁ দেখা পাব, আপোনালোককো অলপ যদি পাৰোঁ দেখাম। আমি এতিয়া গৈ আছোঁ, ঘৰৰ পৰা ওলাইছোঁ আৰু ইহঁতে ইয়াৰ পিছতে কৰিছে, ল'ৰাই ড্ৰাইভ কৰিছে, ছোৱালীয়ে সেয়া। গুড মৰ্ণিং। বেলতলা বজাৰ এয়া 8:30টাত ষ্টাৰ্ট হৈ গ'ল। চাওক বজাৰখন আপোনালোককো দেখাইছোঁ অকণ। বৰ ধুনীয়া ধুনীয়া বস্তুবোৰ পায় বেলতলা বজাৰত, আপোনালোকক অকণ দেখালোঁ। মই গৈ গৈ দেখাইছোঁ, ৰখা নাই। এয়া নানা ধৰণৰ শাক পাচলি দেখিছেনে, চব পোৱা যায় ইয়াতে। এইবিলাক ৰঙা, নীলা, হালধীয়া, সেউজীয়া সকলো। ৰাতিপুৱাই মানুহ বজাৰ কৰিব আহিলেই এনেকৈ কলাক্ষেত্ৰৰ গেট দেখিছেনে? কি আনিছ ইমানকৈ? ডোনাট খাব আনিছে। ৰাতিপুৱা ৰাতিপুৱা এইবোৰ খাবিনে? ভোক লাগিছে। আৰু কেক আৰু ফ্ৰুটি। কৃষ্ণ কৃষ্ণ, এই ৰাতিপুৱা ৰাতিপুৱা এইবিলাক খায়ো। ৰাতিপুৱা একাপ চাহ খাব লাগে, লাল চাহ, পানী গিলাচ খাব লাগে। আমাৰ ইহঁতে ৰাতিপুৱা ৰাতিপুৱা এইবিলাকেই খায়। কম আৰু মজা। খোৱাত ব্যস্ত, ৰাতিপুৱাই পূজা কৰি লৈছে। কেনেকুৱাকে? ব্ৰাউনি টাইপ। অকণমান খাই মেলি ল'লোঁ আৰু এতিয়া আকৌ যাওঁ। একচুৱেলি আমি আজি আহিছোঁ, ছোৱালীৰ এক্সাম এটা আছে, তাকে দিবলৈ আহিছোঁ। ৰাতিপুৱা খুব সোনকালে ওলাই আহিছোঁ কাৰণে ঘৰত একো নাখালে। মই অকণমান বাৰু খাই আহিছোঁ। এতিয়া অকণমান সিহঁতে কিবা খাই যাওঁ বুলি কৈছে, টাইম লাগিব তাতে, সেইকাৰণে অকণমান কিবা এটা খাই যাওঁ বুলি কৈছে। এনেই ৰখিলোঁ, কিবা সিহঁতে কেক চেক খাই ল'লে। ব'লকচোন এতিয়া গৈ থাকোঁ আমি। একদম বহুত ভিতৰত পৰিছে, তাকে আহি আছোঁ, সোনকালে ওলাই আহিছোঁ। আমি আহি পাই গ'লোঁ এই পৰীক্ষা য'ত তাইৰ হ'ব, ইয়াতে আহি পাই গ'লোঁ। এইখন 7 গাঁৱৰ হাইস্কুল হয় আৰু ইয়াতে তাই চেণ্টাৰটো পৰিছে। গতিকে আমি আহি পাই গ'লোঁ। এতিয়া চাওঁ কিমান সময় থাকিব লাগিব ইয়াতে। যোৱা বাই, ভালকৈ দিবা। One hour later. তাতে থৈ লৈ পেলাই তাই এক্সাম দি আছে, আমি দুটা এনেকৈ গাড়ীতে বহি আছোঁ। ল'ৰা শুই গ'ল গাড়ীতে, টোপনি মাৰি আছে। টোপনি এনেকৈ দুটাই বহি আছোঁ। 12টালৈকে বহিব লাগিব। তাই ওলাই আহিলে আমিও ঘৰলৈ যাম আৰু উপায় নাই। আকৌ থৈ গ'লে দূৰো হয়, আকৌ আহিব লাগিব। যিহেতুকে একেবাৰে লৈ যাম বুলি আমি ৰখিয়ে দিলোঁ।
এনেকৈ বহি আছোঁ গাড়ীতে তাকে কিমান সময় বহিব লাগে আৰু চাওঁ 12টালৈকেতো এক্সাম আছে 12টাৰ পৰা কিমান সময় হয় ওলাই আহোঁতে সেইকাৰণে বহি আছোঁ আৰু এনেকৈ আমি এনেকৈ বহি আছোঁ আৰু 12:30 হ'লে আৰু তাই ওলাই আহিব এক্সামৰ পৰা আমি সময়খিনি এনেকৈ পাৰ কৰিলোঁ ই পূৰা শুলে কৈ বহি উঠি আকৌ চিপছ খালে খাই মেলি এতিয়া আমি আৰু তাই ওলাই আহিলে যাম আৰু ঘৰলৈ যদি মোৰ ভিডিঅ'টো ভাল লাগে শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব আহিলে ওলাই আমিও এনেকৈ আহি গ'লোঁ আৰু ঘৰলৈ এইখন পেপাৰ আৰু কি কৰিলে পাৰিছেনে চব পাৰিলোঁ আৰু এতিয়া পাৰিছে ন কিছুমান পাৰিছোঁ কিছুমান নাই পৰা কিমান মাৰ্কছৰ আহিছে পেপাৰ 100 মাৰ্কছ 50টা কুৱেশ্যন আচ্ছা মেথছখিনি অলপ মানে টান মানে আৰু নোৱাৰোঁ যে মেথছখিনি সেইটোৱে প্ৰব্লেম আৰু মেথছ নোৱাৰা কৰিব লাগে প্ৰেক্টিচ কৰিব লাগে ঘৰত আৰ্টছৰ ষ্টুডেণ্ট ন এতিয়া 10তে মেথছটো এৰি দিলোঁ তাকে আৰু গৈ আছোঁ খেল হৈ আছে খেল এটা চিষ্টেমে বেয়া ইয়াত চেকিং কৰা নাই কিছুমানে মোবাইল লৈ গৈছে ভিতৰত মোবাইলৰ পৰা চাই লিখিছে এইটো বেয়া কৰিছে ইলিগেল এলাউ কৰিলে চবকে কৰিব লাগে এতিয়া সিহঁতি পাই যাব আমি নাপাম সেইটোৱে বেয়া লাগে আৰু চেকিংটো অলপ ভালকৈ কৰিব লাগে সেয়া চেকিং কৰা নাই মোবাইল লৈ উলিয়াই লৈ চবেই লিখিছে বোলে কিছুমানে টিচাৰবিলাকেও হেল্প কৰে কাৰোবাক ওচৰতে কৰি আছিলে সেইবিলাক দেখি বেয়া লাগে আৰু কৰিলে চবকে কৰিব লাগে তাকেতো নতুন বস্তু এটা ল'লোঁ গাড়ীত লগোৱা দেই তাকে লগাই পেলাই ভিডিঅ' কৰি আছোঁ আমি এতিয়া মানে লগাই ল'ব পাৰিম মোবাইলটো এনেকৈ গ্লাছত গাড়ীত হাতত লৈ থাকিবলৈ অসুবিধা হয় যে এনেকৈ গাড়ীত লগাই লৈ আৰু ভিডিঅ'বোৰ কৰি যাব পাৰি আৰু তাকে সেইকাৰণে লগাই লৈছোঁ আমি ঘৰলৈ এতিয়া গৈ আছোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ